সেইটো অতি দুৰ্ভাগ্যৰ কথা। আমাৰ নিজৰ মানুহ তেনেকৈ যদি উচ্ছেদ কৰে সেইটোৰ নিচিনা আৰু দুৰ্ভাগ্যৰ কথা নহ'ব। কিন্তু আমি বিচাৰোঁ তাত যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক যাতে ভালকৈ সংস্থাপন দিয়ে। আমাৰ উন্নয়নটো হ'ব লাগিব, উন্নয়নৰ কাৰণে আমি কিবা নহয় কিবাটো কৰিব লাগিব। কিন্তু সেইটো নহয় যে উন্নয়নৰ নামত কাৰোবাক এভেকশ্যন কৰি কাৰোবাক হাৰাশাস্তি কৰিব, সেইটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে মই আশা কৰিম সেই মানুহক বাদ দি যদি কোনোবাত যদি খালী মাটি আছে তাত ইণ্ডাষ্ট্ৰী বহাওক, উন্নয়ন কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। ভৈৰৱকুণ্ড ব্লক কমিটিৰ কাৰণে আমাৰ BPF দল, সেইটো কাৰণে বহুত ভাল কথা যে আজি আমাৰ এই বৰিগাঁও হাটখলাৰ এই ষ্টেডিয়ামত প্ৰায় 100জনতকৈ বেছি UPPL আৰু BJP দলৰ পৰা আমাৰ BPF দলত যোগদান কৰিছে আৰু তেওঁলোকৰ যোগদানেই আমাৰ ব্লক কমিটিক যথেষ্ট শক্তিশালী কৰিব, সেইটো আমি আশা কৰিছোঁ। আৰু এনেকৈ 2-3 জেগাত আৰু যোগদান কাৰ্যসূচী আমি ল'ম খুব সোনকালে। মুঠতে আমি ভৈৰৱকুণ্ড ব্লক BPF আজিৰ তাৰিখত যথেষ্ট শক্তিশালী হৈছে আৰু আহি থকা দিনত যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি অৱতীৰ্ণ যিহেতু হ'মেই আৰু সেই নিৰ্বাচনত আমি জয়যুক্ত কৰিব পাৰিম। সেইটো আচলতে মই নাজানিম। ভৈৰৱকুণ্ড সমষ্টিত আমি দেখা পাইছোঁ এখনো গাঁও ইয়াত অন্তৰ্ভুক্ত হোৱা নাই আৰু যিখিনি গাঁও সোমাইছে আমি BPF দল তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। তেওঁলোকে BTCত সোমাব পাৰিছে, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু আমি BPF দল তৰফৰ পৰা আমি কৈছিলোঁ যে যিখিনি গাঁও সোমাইছে যদি তাতে এটা সমষ্টি কৰিব পৰাহেঁতেন আমি তাৰ পৰা এজন প্ৰতিনিধি পালোহেঁতেন, সেইটো ব্যৱস্থা হ'ব লাগিছিল। আৰু লগত বহুতো বড়ো গাঁও তাত থাকি গৈছে, সেইখিনিও অন্তৰ্ভুক্ত হ'লে আৰু বেছি ভাল পালোহেঁতেন। যাই কি নহওক, যিখিনি গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে বিশেষকৈ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা তেওঁলোকক বেছিকেলি ৰৌতা সমষ্টি, ধনচিৰি সমষ্টি আৰু হৰিশিঙা সমষ্টিত দিছে। গতিকে আমাৰ MCLA সকলৰ কাৰণে যিসকলে কণ্টেষ্টিং কেণ্ডিডেট হ'ব তেওঁলোকৰ কাৰণে যথেষ্ট কঠিন হ'ব, কাৰণ সেই অঞ্চলবিলাকত যাব লাগিব। তো সেইটো আমি কৰিম, সেইখিনি ঠাইবিলাকৰ মানুহৰ লগত আমি মত বিনিময় কৰিম। যিহেতু অনাগত দিনত আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ যি চৰকাৰ হ'ব সেইটো আমি একদম আশাবাদী আৰু আমি চৰকাৰ কৰিব পাৰিলে তাত যিখিনি আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে আৰু বা যিখিনি চৰকাৰী ব্যৱস্থাবিলাক কৰিব লাগে, যেনেকৈ VCDC গঠনৰ কথা আহিব 1 নম্বৰতে, কাৰণ উন্নয়নটো কৰিব লাগিব। আৰু VCDC কৰাৰ পিছত তাত পূৰ্ণাংগ এটা ব্লক অফিচ লাগিব, নহ'লে ওদালগুৰিৰ পৰা সেইখিনি পৰিচালনা কৰাটো যথেষ্ট কঠিন হ'ব। গতিকে আৰু সেই অঞ্চলৰ ঠাইৰ মানুহবিলাক ওদালগুৰি অহাটো যথেষ্ট কঠিন হ'ব। তো সেইকাৰণে আমি চৰকাৰ কৰিলে তাতে VCDC গঠন আৰু ব্লক চাৰ্কল এইবিলাক কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম। অবিনাশ দৈমাৰীয়ে দেখুৱাই দিয়ক তেওঁ নিজৰ ডেভেলপ হৈছে, ক'ৰ পৰা কি টকা আনিছে সকলোখিনি আমি জানো। আমি চৰকাৰ কৰিব পাৰিলে তাৰ ব্যৱস্থাবিলাক আমি কৰিম। তেওঁ এটা ফাৰ্মাৰ ছ'চাইটি কৰি পেলাই কি টকা লুটি আছে আমি সকলোখিনি কথা জানো আৰু সেইটো BPF দল চৰকাৰ থকাৰ সময়তে তেওঁ কৰি আছে। সেই সময়তে আমাৰ ফাৰ্মাৰসকলক আমি যথেষ্ট সহায় কৰিছোঁ, পাৱাৰ টিলাৰ দিছোঁ, ট্ৰেক্টৰ দিছোঁ, সেইখিনিতো আমি সুবিধা দি আছোঁ। গতিকে UPPL দিনত ক'ত দিছে তেওঁলোকে দেখুৱাই দিয়ক, তেওঁলোকেতো একো দিয়া নাই, কোনো খেতিয়কে বেনিফিট পোৱা নাই। তো সেইখিনি খালি কথা ক'লেই নহ'ব, আমি চৰকাৰ অহাৰ পিছত সকলোখিনি ব্যৱস্থা ল'ম আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'বই, একদম আমি নিশ্চিতভাৱে আমি সেইটো কৈছোঁ। গতিকে চৰকাৰ কৰাৰ পিছত আমাৰ খেতিয়কসকলেই কওক, সৰু সৰু দোকান ব্যৱসায়ী হওক, সকলো স্তৰৰ মানুহক আমি চাম। কোনে কৈছে সেইটো? যোনে কৈছে সি নিজে তাৰ নিজৰ স্থিতিটো ক'ত আছে নিজেই নাজানে। মই BPF দলৰ ৰাজনীতিকভাৱে BPF দলত জন্মলগ্নৰে পৰা আছোঁ আৰু মোৰ ৰাজনীতি জীৱন মই BPF দলতেই মই শেষ কৰিম।